হেই শুনা, সেইদিনাখন যে তোমাক যে তাত দেখিলোঁ, দেখি তোমাক ভালেই লাগি গ'ল মোৰ। এতিয়া কথা এটা ক'ম বুলি আহিলোঁ আগলৈ। এতিয়া কথাটো কেনেকৈ কওঁ ভাবিয়ে পোৱা নাই। লাজো লাগিছে, ভয়ো লাগিছে। মই যে সেইদিনাখনৰ পৰা তোমাক ভাল পাই পেলাইছোঁ। মই তোমাক ভাল পাওঁ। তুমি মোক ভাল পোৱা নে নোপোৱা ক'বা। তোমাৰ উত্তৰটো শুনিবলৈ ৰৈ থাকিম মই। পাগল মানুহ যে মনৰ কথাখিনি ক'ব নোৱাৰি থাকিব পৰা নাছিলে। উত্তৰটো ভালকৈ দিবা। পাগল মানুহ, পাগলৰ দৰে ভাল পাওঁ তোমাক। এই পাগলে যে একো দিব নোৱাৰিলেও মৰমবোৰ দিব তোমাক ইয়া উজাৰি। তেনেকৈ 5 দিন গুচি গ'ল। ছোৱালীজনীয়ে অকণমান সময় ল'লে ভাবিবলৈ। 7 দিনৰ দিনাখন ছোৱালীজনীয়ে ল'ৰাজনক বিচাৰি গ'ল। গৈ ল'ৰাজনক লগ পালে। সি মন মাৰি বহি আছিলে। গৈয়ে ছোৱালীজনীয়ে ভাল খবৰটো দিলে যে ছোৱালীজনীয়েও ল'ৰাজনক ভাল পায়। এনেকৈ এটা সম্পৰ্ক আগবাঢ়ি গ'ল। এনেকৈয়ে দুয়োজনে বিয়াত বহিল। এখন সৰু ঘৰ হ'ল, এটা সৰু পৰিয়াল হ'ল। মৰমবোৰ আজিও আছে তেওঁলোকৰ সেই আগৰ দৰে। সেয়েহে আপোনালোকক কওঁ যে এটা সম্পৰ্ক তাত মৰম থাকিলে, প্ৰেম থাকিলে, ভাল পোৱা থাকিলে, সেই সম্পৰ্কটো বহুদিনলৈ জীয়াই থাকে। সেই সম্পৰ্কটো মৃত্যুৰ শেষলৈকে জীয়াই থাকে।